ব্যস্ততাপূৰ্ণ জীৱনটোত সোণোৱালী অতীতৰ কথা ভাবি কেতিয়াবা উদাস হৈছেনে? কেতিয়াবা এনেকুৱা লাগেনে পুনৰ সেই সোণোৱালী দিনবোৰ উভতি আহক, লগৰীয়াৰ লগত ৰবাব টেঙাৰে ফুটবল খেলি উমলি জামলি দৌৰি ফুৰা, গ্ৰীষ্মকালৰ প্ৰথম দপদপীয়া বৰষুণত ঘৰৰ ভিতৰত সোমাই নাথাকি উজানৰ মাছ ধৰিবলৈ হেতা ওপৰা লগোৱা, শীতকালত জুইত হাত সেকাৰ চলেৰে ককা আইতাৰ ওচৰ চাপি ৰজা ৰাণীৰ সাধু শুনাৰ জুতি লোৱা। কাৰ মন নাযায় পুনৰ সেই দিনটোলৈ উভতি যাবলৈ? কিন্তু মন কৰিলেই জানো সকলো সম্ভৱ? মন বেয়া নকৰিব, বিজ্ঞানে এই সম্ভৱকো কৰিব পাৰিব সম্ভৱ। এয়া মই কোৱা নাই, বিজ্ঞান আৰু প্ৰযুক্তিয়ে কৈছে। মানে টাইম ট্ৰেভেল টু দ্য পাষ্ট ইজ থিয়ৰিটিকেলি পচিবল ইন চাৰ্টেন জেনেৰেল ৰিলেটিভিটি স্পেচ টাইম জিঅ'মেট্ৰিজ ডেট পাৰ্মিট ট্ৰেভেলিং ফাষ্টাৰ দেন দ্য স্পীড অফ লাইট। মানে যদি পোহৰৰ গতিবেগতকৈ অধিক বেগত অতীতলৈ আমি যাত্ৰা কৰোঁ, তেন্তে সোণোৱালী অতীতক আকৌ ঘূৰাই পাব পাৰি। মনলৈ প্ৰশ্ন আহিছে নেকি, এইটো আকৌ কেনেধৰণৰ যাত্ৰা? নিঃসন্দেহে এয়াই হৈছে সময় যাত্ৰা বা টাইম ট্ৰেভেল। সকলো কম এই ভিডিঅ'টোৰ যোগেদি। হেল্ল', কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে নিশ্চয়। নিভাজ ছাপোৰ্টৰ যোগেদি মই জয়ন্ত মাধৱ বৰা। আজি মই আপোনালোকক সময় যাত্ৰা বা টাইম ট্ৰেভেলৰ বিষয়ে শিহৰণকাৰী তথা তথ্য সমৃদ্ধ কথা ক'ম, যাক শুনি নিঃসন্দেহে ভাল পাব। গতিকে ব'লক দেৰি নকৰি ভিডিঅ'টো সোনকালে আৰম্ভ কৰা যাওক। ফিজিক্সে কৈছে সময় যাত্ৰা বা টাইম ট্ৰেভেল সম্ভৱ। আইনষ্টাইনৰ থিয়ৰী অফ ৰিলেটিভিটিয়ে ইয়াক প্ৰমাণো কৰিছে। বাস্তৱিকভাৱে এনে কিছু পৰিঘটনা বা ব্যক্তিৰ সন্ধান পোৱা যায় যি সময় যাত্ৰাক প্ৰামাণিকভাৱে সাব্যস্ত কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্যভাৱে আমি ক'ব পাৰোঁ 2003 চনত FBI আটক কৰা এণ্ড্ৰিউ কাৰ্লছন নামৰ ব্যক্তিজন, যিজনে নিজকে 2256 চনৰ পৰা অহা টাইম ট্ৰেভেলাৰ বুলি চিনাকি দিছিল আৰু তাক প্ৰমাণো কৰিছে। 28 অক্টোবৰ 1943 চনত US নেভিয়ে ফিলাডেলফিয়া এক্সপেৰিমেণ্টত শত্ৰুপক্ষৰ ৰাডাৰৰ পৰা বাচিবলৈ যুদ্ধ জাহাজ ইনভিজিবল কৰাৰ ওপৰত পৰীক্ষা কৰিছিল আৰু পৰীক্ষাৰ ফলত ব্যৱহাৰ কৰা জাহাজখন ইনভিজিবল হৈছিল ঠিকেই, কিন্তু ই টাইম ট্ৰেভেল বা সময় যাত্ৰাও সম্পন্ন কৰিছিল। 1928 চনত চাৰ্লি চেপলিনৰ চাৰ্কাছ মুভিখনৰ প্ৰমোচনৰ দিনা এগৰাকী মহিলাক মোবাইলত কথা পাতি যোৱা দেখা গৈছিল। আশ্চৰ্যজনকভাৱে সেই সময়ত মোবাইলৰ আৱিষ্কাৰেই হোৱা নাছিল, কাৰণ মোবাইলৰ আৱিষ্কাৰ হৈছিল 1973 চনতহে। গতিকে নিশ্চিতভাৱে মহিলাগৰাকী সময় যাত্ৰা সম্পন্ন কৰা এগৰাকী মহিলা বুলি ভাবিবৰ থল থাকি যায়। এতিয়া কথা হ'ল ই কেনেকৈ সম্ভৱ? ইয়াৰ বাবে আপুনি প্ৰথমে জানিব লাগিব সময়ক। সময় হৈছে নিৰৱচ্ছিন্ন জাগতিক ঘটনা প্ৰবাহ, যি অতীতৰ পৰা বৰ্তমানৰ মাজেদি ভৱিষ্যতলৈ গতি কৰে। ইয়াক ভালকৈ বুজিবলৈ হ'লে আমি আইনষ্টাইনৰ থিয়ৰী অফ ৰিলেটিভিটিৰ সহায় ল'ব পাৰোঁ। থিয়ৰী অফ ৰিলেটিভিটিৰ মতেদি কোনো বস্তুৰ গতি বাঢ়ি গ'লে বস্তুটোৰ ক্ষেত্ৰত সময় কমি আহে। উদাহৰণস্বৰূপে দুজন ব্যক্তিৰ এজন বহি আছে আৰু এজন দৌৰি আছে। দুইজন ব্যক্তিৰ ক্ষেত্ৰত সময় একেই হ'বনে? যদি আপুনি কয় হ'ব, তেন্তে ভুল। দৌৰি থকা ব্যক্তিজনৰ ক্ষেত্ৰত সময় কম হ'ব বা শ্ল' হ'ব। যদি আপুনি কয় ইয়াৰ অনুভৱ কিয় নহয়, কাৰণ সময়ৰ ব্যৱধান অতি নগণ্য, গতিকে আমি অনুভৱ কৰিব নোৱাৰোঁ। এতিয়া আমি আন এটা কথালৈ আহোঁ। আমি কোনো এটা বস্তু কেনেকৈ দেখা পাওঁ? পোহৰৰ ৰশ্মি সেই বস্তুটোত ঠেকা খাই আমাৰ চকুত প্ৰৱেশ কৰে, তেতিয়া আমি বস্তুটো দেখোঁ। এই পোহৰৰ ৰশ্মিনো কি? ই হৈছে অগণন ফটন কণিকা। ইয়াক আমি ভিডিঅ' ৰেকৰ্ডাৰ হিচাপেও ভাবিব পাৰোঁ। সূৰ্যৰ পৰা সৃষ্টি হোৱা এই পোহৰৰ ৰশ্মি বা ফটন কণিকাসমূহ পৃথিৱীত ঠেকা খাই পৃথিৱীৰ সমস্ত ঘটনাৱলী ৰেকৰ্ড কৰে আৰু পুনৰ মহাশূন্যলৈ গতি কৰে। উদাহৰণস্বৰূপে আজিৰ পৰা 1 বছৰ আগৰ কোনো এটা দিনৰ দৃশ্যাৱলী সেই সময়ৰ নিৰ্দিষ্ট ফটন কণিকা বা পোহৰৰ ৰশ্মিয়ে বহন কৰি আজিও মহাশূন্যত গতি কৰি আছে।
আৰু 1 বছৰ আগৰ সেই ফটন কণিকাসমূহক চকুত ৰিফ্লেক্ট কৰাব পাৰে তেন্তে আপুনি 1 বছৰ আগৰ অতীতলৈ ঘূৰি যাব পাৰিব তাৰ বাবে আপুনি পোহৰৰ গতিবেগতকৈ অধিক বেগত 1 আলোকবৰ্ষ অতিক্ৰম কৰিব লাগিব যিহেতু 1 আলোকবৰ্ষ মানে 1 বছৰ এতিয়া কথাটো হ'ল পোহৰতকৈ অধিক বেগত গতি কৰাটো আজিৰ টেকন'লজিৰ দ্বাৰা সম্ভৱনে নিঃসন্দেহে ই অসম্ভৱ কিয়নো মানৱ নিৰ্মিত স্পেচক্ৰাফ্টৰ সৰ্বোচ্চ গতিবেগ ঘণ্টাত 2.5 লাখ কিলোমিটাৰহে মাত্ৰ কোনো বস্তুৱে পোহৰৰ গতিবেগতকৈ অধিক বেগত গতি কৰিবলৈ হ'লে তাক ইনফিনিট এনাৰ্জিৰ প্ৰয়োজন হ'ব আজিৰ টেকন'লজিৰ বাবে এই এনাৰ্জি প্ৰডিউচ কৰাটো একেবাৰে অসম্ভৱ কথা ভিডিঅ'টোৰ প্ৰথমতে কৈছিলোঁ অতীতলৈ টাইম ট্ৰেভেল সম্ভৱ বুলি কিন্তু কেনেকৈ ইমান সময় কোৱা কথাখিনিত পৰিষ্কাৰ হৈ উঠিছে যে পোহৰে সময়ৰ সৈতে একেলগে পৃথিৱীৰ পৰা মহাশূন্যলৈ গতি কৰে য'ত পোহৰে ফটন কণাবিলাকত পৃথিৱীৰ সমস্ত ঘটনাৱলী বা দৃশ্যাৱলী বন্দী কৰি লৈ যায় গতিকে কেতিয়াবা সায়েন্স আৰু টেকন'লজিৰ বলত সেই ঘটনাৱলী বা দৃশ্যাৱলী দেখাৰ সৌভাগ্য হয় তেন্তে ই হ'ব চিনেমা হলত চিনেমা এখন চাই থকাৰ নিচিনা যাক আমি চাবহে পাৰিম কিন্তু নিজৰ ইচ্ছামতে পৰিৱৰ্তন কৰিব নোৱাৰিম এতিয়া হয়তো আপোনালোকে ভাবিছে টাইম ট্ৰেভেল বা সময় যাত্ৰা ধাৰণাটোৱে অৰ্থহীন নেকি ৰ'ব নিৰাশ নহ'ব স্পীড বা গতিৰ দ্বাৰা টাইম ট্ৰেভেল সম্ভৱ নহ'লেও গ্ৰেভিটিৰ দ্বাৰা ই অসম্ভৱ নহয় গ্ৰেভিটিৰ দুটা উল্লেখযোগ্য থিয়ৰী হ'ল ৱাৰ্মহোল থিয়ৰী আৰু কছমিক ষ্ট্ৰিং আজিৰ বিজ্ঞানে টাইম ট্ৰেভেলক বলে নোৱাৰিলেও আহিব লগা কিছু দশকত গ্ৰেভিটিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ পৰীক্ষা সফলতাৰে সম্পন্ন হ'ব তেতিয়া হয়তো ফিল্মত দেখাৰ দৰে মেচিনটোত সোমাই আমি অতীতত উপস্থিত হ'ব পাৰিম নাইবা মন গ'লেই ভৱিষ্যতলৈ যাত্ৰা কৰিব পাৰিম ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ শেষত সপোন যেন লগা কথাবিলাক আজিৰ প্ৰজন্মৰ বাবে বাস্তৱ নহ'লেও অনাগত দিনত নিঃসন্দেহে ই সম্ভৱ হৈ উঠিব তেতিয়া অতীতৰ পৰা বৰ্তমানৰ পৰা ভৱিষ্যতলৈ যোৱা মানুহৰ বাবে সাধাৰণ কাৰ্যত পৰিণত হ'ব ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ নতুন ভিডিঅ'ৰ বাবে বেল আইকনটো টিপিবলৈ নাপাহৰিব ধন্যবাদ